আপোনাৰ নামৰ প্ৰথম আখৰটো জি নেকি? যদি হয় তেন্তে ভিডিঅ'টো আপোনাৰ বাবে। আজি ক'বলৈ লৈছো জি নামৰ ব্যক্তিসকলৰ 7টা বিশেষ ভাল গুণ বা বৈশিষ্ট্য বুলি আপোনালোকে ক'ব পাৰে। তেনেহ'লে আহক আৰম্ভ কৰো। 1 নম্বৰ, স্মাৰ্ট আৰু কূটনৈতিকবিদ। মানুহৰ লগত ভালদৰে তেওঁলোকে মিলি যায় আৰু তেওঁলোকে বহুত ধুনীয়াকৈ মিলি যাব পাৰে। 2 নম্বৰ হৈছে ধন আৰু সফলতা লাভৰ বাবে তেওঁলোকে বহুত চেষ্টা কৰে আৰু এসময়ত তেওঁলোকে আৰ্থিকভাৱে সুস্থিৰ হ'ব পাৰে। 3 নম্বৰ হৈছে সাহসী আৰু ৰিস্ক লৈ ভাল পোৱা ব্যক্তি তেওঁলোক। ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'বলৈ তেওঁলোকে ভয় নকৰে, তেওঁলোকে চেলেঞ্জ কৰি ভাল পায়। 4 নম্বৰ হৈছে গভীৰ চিন্তাবিদ, সকলো কথা গভীৰভাৱে বুজিহে আগবাঢ়ে। 5 নম্বৰ হৈছে আনক সহায় কৰি ভাল পায় তেওঁলোকে, লগতে সমাজ সেৱাৰ প্ৰতিও তেওঁলোক বহুত আগ্ৰহী। 6 নম্বৰ হৈছে তেওঁলোক জিদ্দি, যদিও নিজৰ কথা মনোৱাত তেওঁলোক বহুত এক্সপাৰ্ট। তেওঁলোকে নিজৰ আকৰ্ষণেৰে, নিজৰ কথাৰে সকলোকে মুহিব পাৰে। গতিকে তেওঁলোকৰ এই জিদ স্বভাৱটো তেওঁলোকৰ বাবে এটা পজিটিভ আৰু কেতিয়াবা সেই জিদটোৱে তেওঁলোকক কিছু ক্ষেত্ৰত বিপদতো পেলায়। 7 নম্বৰ হৈছে তেওঁলোক স্বাস্থ্যৰ পক্ষে সচেতন। ফিটনেছ আৰু খাদ্যৰ তেওঁলোকে যথেষ্ট যত্ন লয় আৰু সেইটো তেওঁলোকৰ এটা হবি বুলি ক'লেও ভুল নহয়। আৰু যিসকলে নলয় তেওঁলোকে ফিটনেছ আৰু খাদ্যৰ যত্ন লোৱা উচিত, কাৰণ এইটো তেওঁলোকৰ বাবে বহুত জৰুৰী। যিকি নহওক ভিডিঅ'টো ইমানে। যদি আপোনাৰ নামৰ প্ৰথম আখৰটো জি হয় তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে পেজখন ফ'ল' কৰিব। থেংক ইউ।